हेलो गाइस, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আপোনাৰ ফোনটো যদি কোনোবাই চুৰ কৰি লৈ যায়, তাৰ পিছতো আপুনি আপোনাৰ ফোনটো 24 ঘণ্টাৰ ভিতৰত ঘূৰাই পাব। আপোনাৰ যদি ফোনটো কোনোবাই চুৰ কৰি লৈ যায়, আপুনিও ঘূৰাই পাব 24 ঘণ্টাৰ ভিতৰত। আৰু কেনেকৈ মই আপোনাক কৈ আছোঁ, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, সেন্সাৰ সাথী নামৰ পৰ্টেল এটা চৰকাৰে লঞ্চ কৰিছে। আপুনি প্ৰথমতে কি কৰিব লাগিব, এখন এফআইআৰ দিব লাগিব থানাত গৈ পেলাই। এফআইআৰ এখন দিয়া হোৱাৰ পিছত আকৌ সেন্সাৰ সাথী নামৰ পৰ্টেলটোত গৈ পেলাই তাতে থাকিব ব্লক লষ্ট ফোন বুলি এটা অপশ্যন। সেই অপশ্যনটোত ক্লিক কৰিব লাগিব। সেই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপুনি এখন ফৰ্ম পাব। সেই গোটেই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু এটা অপশ্যন থাকিব, আপোনাৰ এফআইআৰখন আপলোড কৰিব দিব। তাতে যেতিয়া আপুনি এফআইআৰখন আপলোড কৰিব, তাৰপিছত কি হ'ব, যেতিয়া সেই চোৰজনে আপোনাৰ ফোনটো অন কৰিব বা বেলেগ চিম ভৰাব, তেতিয়া কি হ'ব, পুলিচে সেই চোৰজনৰ লাইভ লোকেশ্যন পাব। চ' গাইজ, ভিডিঅ'টো বহুত দৰকাৰী হয়, শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব। আজিলৈ ইমানে, বাই, থেংক ইউ।